নমস্কাৰ দৰ্শকসকল, আপোনালোকে সকলোৱে গম পায় শৰৎ ঋতু চলি আছে, শেৱালিবোৰ ফুলিছে। আজি সেইবাবে হৈ থকা অলপ শেৱালি বুটলি আনিছোঁ। ভাবিলোঁ শেৱালিৰ পিটিকা বনাম। এনেকৈ আৰু ফ্ৰেছ শেৱালি আৰু কিছুদিনৰ পিছত পোৱা নাযাব, শুকুৱাই থ'লেহে শেৱালি পিছলৈ পোৱা যাব। গতিকে ফ্ৰেছ শেৱালি অলপৰে আজি পিটিকা বনাবলৈ ওলাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোককো দেখাইছোঁ। এখন কলপাতত মোৰ মানুহজনে শেৱালি ফুলখিনি মেৰিয়াই ভালদৰে বান্ধি দিছে আৰু এই শেৱালি ফুলৰ টুকুৰাটো এতিয়া মই ফুটছাইৰ ভিতৰত ভৰাই পাতত দি ল'বলৈ লৈছোঁ আৰু এটা জোখৰ আলু ফুটছাইৰ ভিতৰত ভৰাই পুৰি লৈছোঁ। শেৱালি ফুল সিজিবলৈ বহুত বেছি সময় নালাগে। শেৱালি ফুলখিনি সিজাৰ পিছত পাতৰ নোৰাটো মই ফুটছাইৰ পৰা উলিয়াই নিলোঁ আৰু শেৱালি ফুলখিনি এতিয়া এয়া ধুনীয়াকৈ সিজিছে। এইখিনি মই এখন প্লেটত উলিয়াই লৈছোঁ আৰু আলুটো ভালদৰে চাফা কৰি প্লেটত থৈ লৈছোঁ। তাতে মই অলপ মিঠাতেল দিছোঁ, তাৰপিছত কেইটামান ঘৰৰ বাৰীৰে জলকীয়া দিছোঁ। এয়া জলকীয়াকেইটা আপোনালোকক যিমানটো দৰকাৰ হয় সিমানটো দিব। তাৰপিছত অলপ নিমখ দিছোঁ। এতিয়া এখন হেতাৰে মই গোটেই বস্তুখিনি মিলাই লৈছোঁ। ইয়াত মই পিঁয়াজ, আদা, নহৰু বা ধনিয়া, আদা পাত এনেকুৱা একো বস্তু নিদিওঁ। শেৱালি ফুলৰ নিজৰ এটা গোন্ধ আছে, তাত কেঁচা সৰিয়হৰ তেলৰ লগত যিটো শেৱালি ফুলৰ গোন্ধ মিক্স আপ আহে, সেই গোন্ধটোহে মই ৰাখিব বিচাৰিছোঁ। সেইকাৰণে মই ইয়াত বেলেগ বস্তু একো দিব বিচৰা নাই, অকল জলকীয়া, নিমখ আৰু অকণমান কেঁচা সৰিয়হৰ তেল দিছোঁ। এয়া মোৰ পিটিকাখন। আপোনালোকেও ঘৰত এনেদৰে বনাই খাই চাব। ভাল পালে মোক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব।